টিউশনত আহি আছে এনেদৰে বৰষুণত ভিজিব লগাই হ'ল। তো হেল্ল' গাইজ, স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ আকৌ এটা নতুন মিনি ভ্লগলৈ। 11 মান বজাত আছিলো ঘৰৰ পৰা কম্পিউটাৰ ক্লাছলৈ বুলি, আৰু কিছু সময় ক্লাছ চাছ কৰি ডাইৰেক্ট আহি গলো খেলা চাবৰ কাৰণে। মানে আমাৰ ৰামদিয়াতে আজিৰে পৰা এখন ক্ৰিকেট খেল অনুষ্ঠিত কৰা হৈছে। আহি কাৰণে পোন প্ৰথমতে খেলা চাবৰ কাৰণে বহি ললো, আৰু কিছু সময় খেলা চোৱাৰ পিছত এখন মেচ শেষ হ'ল, আৰু সেইখন মেচ শেষ হোৱাৰ লগে লগে আকৌ এখন মেচ আৰম্ভ হ'ল। এনেদৰে কিছু সময় খেলা চেলা চাই তাৰ পৰা ওলাই ঘৰৰ ফালে ৰাওনা হলো, কাৰণ ইয়াৰ পিছত যাব লাগিব আকৌ টিউচনলৈ। ঘৰত আহি আকৌ যাবলৈ আহিলোৱে টিউচনলৈ। লগত যাব আমাৰ ধীৰাজ ভাই, আৰু ইয়াৰ বোলে ভাইকক একবাৰ ভিৰত উঠাই দিব লাগে, উঠাই দিলো একবাৰ। আৰু ইফালে টিউচনো আহি পালো। A few moments later. আৰু টিউচনটো শেষ কৰি আহিলো হোটেল এখনত কিবা এটা খাবৰ কাৰণে, আৰু খাই লৈ হোটেলৰ পৰা ওলাই দেখো যে ইফালে বতৰটো একদম বেয়া কৰি আহিছে। কেতিয়া যাক ডাঙৰকৈ বৰষুণ আহে তাৰ ঠিক নাই। মানে আমাৰ আকৌ টিউচন আছে, কিবাকে টিউচন আহি পালো, আৰু ইফালে আহি পোৱাৰ পিছতে ডাঙৰকৈ যাক বৰষুণ দিব ষ্টাৰ্ট কৰিলে, আৰু এই কেতিয়াবা ইফালে কি কৰি আছে ধৰিবই পৰা নাই। কিন্তু দুখৰ কথাটো হ'ল যে বতৰ বেয়া কাৰণে আমাৰ আজি টিউচনটো নহ'ল। নতুনকৈ বৰষুণ দিব ষ্টাৰ্ট নকৰোতে কিবাকৈ ঘৰ যাই পাব লাগে, কিন্তু যিটো ভয় কৰিছিলো সেইটো হ'ল, আহি গ'ল এজাক ডাঙৰকৈ বৰষুণ। আৰু কিছু সময় ৰখি ৰখি ভাবিলো যে এনেদৰে ৰখি থাকিলে নহ'ব, কিবাকৈ ঘৰত যোৱাই ভাল। দিয়ক আৰু মই এতিয়া এনেদৰে ভিজি ভিজি ঘৰত যাওঁ। আপোনালোকক লগ পাম অতি সোনকালে এটা নতুন মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে ফ'ল' আৰু ছাবস্ক্ৰাইবটো কৰি ৰাখক।